everyone, welcome back to my YouTube channel. আজি ভাবিলোঁ অকণমান আকৌ ভিডিঅ' ষ্টাৰ্ট কৰোঁ. এতিয়া ইভিনিং হৈ আছে. এতিয়া অকণমান বহি আছোঁ, চাহ তাহ খাই অকণমান বহি আছোঁ. চ' লাহেকৈ ডিনাৰটো ৰেডি কৰিম আৰু চ' ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ, আপোনালোকৰ মাজলৈ আহোঁ. এতিয়া ডিনাৰটো ৰেডি কৰিম লাহেকৈ. এতিয়া কিটচেনত কাম কৰি আছে. চ' ডিনাৰ চিনাৰ কি বনাওঁ আজি চব তেনেকৈ দেখাই গৈ থাকিম. আজি পিছে তেনেকৈ নন ভেজ বুলিবলৈ একো নাই, কিন্তু কি বনাওঁ আপোনালোকৰ লগত সকলো মই শ্বেয়াৰ কৰিম. চ' ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ ষ্টাৰ্ট কৰোঁ, অলপ চাই থাকক আপোনালোকক মই ইয়াতে বস্তু এটা দেখাম বুলি ভাবিছোঁ. বস্তু এইটো পেটছ ফুড হয়. যিসকলে ঘৰত পেটছ পোহে, বিশেষকৈ কেট বিশেষকৈ ভাল পায়, মই এইটো খুৱাওঁ. আপোনালোকে ইচ্ছা কৰিলে এইটো খুৱাব পাৰে দেই. লেটছ বাইট কি হয়, মই আজি ইউটিউবৰ থ্ৰুদি এইটো বস্তু কিয় দিছোঁ, কাৰণ মোৰ ঘৰত যিহেতু মেকুৰী থাকেই, মই মেকুৰী বহুত ভাল পাওঁ. চ' বহুত মানুহ আহিলে সোধে তোমাৰ মেকুৰীকেইটাক কি খোৱা, আৰু বিশেষকৈ বহুতে সুধিছে বাৰু মোক, আমাৰ ঘৰলৈ অহা বা এনেকৈ সোধে আৰু বহুতে কি খোৱা ইমান ধুনীয়া. আচলতে কি খোৱা কি, মেকুৰীক আচলতে ভাতটোৱে মেইন, ভাতটোৱে দিব পাৰিলে ভাল, কাৰণ ভাতটো বহুত হেল্ডি হয় সিহঁতৰ কাৰণে. কিন্তু কিছুমান সময়ত সেনেকৈ স্নেক্স টাইপত বা কেতিয়াবা ব্ৰেকফাষ্টত শুই উঠি দিবলৈ মই এই দানাটো ইউজ কৰোঁ. চ' এইটো অকণমান ভাবিলোঁ কাৰোবাৰ কাৰণে হয়তো ইনফৰ্মেটিভ হ'ব পাৰে, কাৰণ বহুতে নাজানে কেটছৰ দানাও পায় বুলি. চ' তেওঁলোকে ভাত বা মাছ এইবোৰে খুৱাই থাকে, আৰু দানাটো এডাল্টৰ কাৰণে বেলেগ বা চাইল্ড কেট মিমিবোৰৰ কাৰণেও বেলেগ থাকে. এতিয়া কি হ'ল মই খানাটো বনামগৈ আৰু ডিনাৰটো ৰেডি কৰিম, কিন্তু ডিনাৰটো ৰেডি কৰাৰ আগত আপোনালোকক ভাবিলোঁ এই কথাটো জনাই থওঁ. আজি মইতো অনলাইন অৰ্ডাৰ কৰিছিলোঁ, ভেটেনেৰী ফাৰ্মাচীবোৰতো পোৱা যাব এইটো, কিন্তু মই বিশেষকৈ এইকেইদিন বৰ বেছি ওলাই যোৱা নাই. মই ডিউটিও অলপ লিভত থকা নিচিনাই হৈছে গৰম বুলি, চ' যোৱা নাই, জইন কৰা নাই, ঘৰতে আছোঁ. চব বস্তু বিশেষকৈ শ্বপিংবোৰ অনলাইনে কৰি আছোঁ. চ' এতিয়া ডিনাৰটো কৰিম. ডিনাৰটো কৰিবলৈ কি মই আপোনালোকক কি ক'ম, মোৰ একদম গা চা বহুত বেয়া হৈ গৈছে কি হৈছে, আচলতে হেল্পাৰ এগৰাকী নাথাকিলে বহুত প্ৰব্লেম হয় বোৱাৰী মানুহ এজনীৰ কাৰণে. আৰু যিসকল বোৱাৰী তেওঁলোকে হয়তো জানেই, বোৱাৰী হোৱাৰ পিছত কিমান ৰেচপনচিবিলিটি আহি যায়. চ' কিবা পেলালে মেকুৰীটোৱে। চ' এতিয়া ভাল লাগে, ৰেচপনচিবিলিটি লৈ ভাল লাগে, ময়ো ভাল পাওঁ, কিন্তু সেই অনুপাতে শৰীৰটো ইম্পৰ্টেণ্ট. দেহাটো যদি ভালে নাথাকে, সেইখিনি ল'বলৈতো দেহাটো ভাল থাকিব লাগিব ন. সেইকাৰণে কি হ'ল, আগৰ ভিডিঅ'টোত কৈছিলোঁ, যিজনী দিদি আছিলে তাই ঘৰলৈ গ'ল, নহাই হ'ল, আৰু এইকেইদিন বেলেগ বিচাৰি যোৱা ঘপকৈ পাব নোৱাৰি নহয়, আৰু আমাৰ ঘৰটো যিহেতু যথেষ্ট ডাঙৰ, চ' চাফ চিকুণকৈ থাকিলে মনবোৰ ভাল লাগে. চাফ চিকুণ কৰিবলৈ গৈ মোৰ নিজৰ শৰীৰটোৱে কিবা, মানুহজনী মোৰ হাইটটো বহুত আছে, সেইটো কাৰণে অকণমান কঁকাল বিষে লাগিছেগৈ. চ' এতিয়া পিছত অকণমান বহি লওঁ, এতিয়া বহি আপোনালোকক অকণমান মেকুৰী দানাটোৰ কথাও শ্বেয়াৰ কৰোঁ. আৰু মই যিহেতু পেক কৰি ভালেই পাওঁ, সেইটো কাৰণে ভাবিলোঁ অকণমান কথাও পাতি লওঁ আপোনালোকৰ লগত. আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে মোক কমেণ্ট কৰি ক'ব মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে, আৰু আচলতে কিনো কণ্টেণ্ট দিম ভাবিয়ে নাপাওঁ। সেইটো কাৰণে আপোনালোকে কেতিয়াবা মোক জনাবচোন কিনো কণ্টেণ্টৰ ওপৰত ভিডিঅ'বোৰ বনাম. এনেইতো মই ডেইলি ব্লগছটোৱে দিওঁ বাৰু। চ' ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ. চ' এতিয়া ভিডিঅ'টো চাই গৈ থাকক, আৰু মই ডিনাৰটো ৰেডি কৰোঁগৈ, আৰু টাইম হৈ গ'ল। চ' খাই বৈ লওঁ, কিনো দেখুৱাব পাৰোঁ দেখুৱাই গৈ থাকোঁ, চাই গৈ থাকক, আৰু বেয়া চেয়া নাপাব, অকণমান কথা বেছিকৈ কৈ দিওঁ মই, সেইকাৰণে বেয়া চেয়া নাপাব আৰু। এইখিনিতে আৰু এটা কথা কৈ থওঁ আপোনালোকে আকৌ ভুল নুবুজিব, মোক একেবাৰে ঘৰত সকলোৱে কাম কৰাইছে বা কিবা, এইটো কাৰণে তেনেকুৱা একো নহয়। ঘৰত চবেই বহুত মৰম কৰে, মানুহজনেও কাম চামবোৰ কৰিব নকৰে, মইহে কৰি থাকোঁ। ভাল নালাগে যে, আচলতে মই এনেই থাকি বেয়াই পাওঁ, ভিডিঅ'বোৰ চালেও গম পাব কিবা কিবি কৰি থাকোঁ। আৰু চবেই মোক শাহু মা চব, শহু দেউতা চবেই কয় তুমি নকৰিবা কাম চাম, ইমান এনেকৈ বুলিয়ে কয় বাৰু। যদিও কাম কৰা মানুহ তুমি পোৱা নাই যদিও এনেকৈ থাকিব দিবা, ইমান নকৰিবা, যেতিয়ালৈকে পাবা তেতিয়া ভালকৈ কৰাই ল'বা বুলি কয়। কোনো মোক কামৰ প্ৰেছাৰ কিন্তু নিদিয়ে দেই, এইটো ভুল নুবুজিব কোনো, সকলোৱে বহুত মৰম কৰে, একদম নিজৰ ছোৱালীৰ নিচিনা ৰাখে। চ' এইখিনিতে এইটো কথাও কৈ থওঁ বুলি ভাবিলোঁ, নহ'লে আকৌ মোৰ ছাবস্ক্ৰাইবাৰ সকলোৱে মনতে দুখ কৰিব নহয়, বুলিব ছোৱালীজনীক ইমান কাম কৰে নে, এইটো গা চা বিষ হৈ গৈছে, তেনেকুৱা একো নহয়, সকলোৱে বহুত মৰম কৰে। চ' হেল্পাৰ এজনী বিচাৰি আছোঁ, আহিব আৰু লাহেকৈ। চ' আহিলেতো দেখুৱামেই আৰু আপোনালোকক মোৰ হেল্পাৰজনী।
চ' এতিয়া চাই গৈ থাকক ভিডিঅ'টো আৰু মোৰ পেকবোৰ বেছি হয় মই জানো ভাল লাগে কথা পাতি আপোনালোকৰ লগত চ' সেইটো কাৰণে মনৰ কথাবোৰ কাকনো ক'ম ন এতিয়া মানে মোৰ নিজৰ যিহেতু এটা ফেমিলি আছে ইউটিউবত তো তেওঁলোককে আৰু মই কওঁ বেলেগক ক'বলৈ প্ৰয়োজন আছে বুলি মই নাভাবোঁ তেওঁলোকেই মোৰ কাৰণে সকলো এতিয়া তো তেওঁলোককে কওঁ সেইকাৰণে মই মনত অহা কথাবোৰ সকলো কৈ দিওঁ আপোনালোকক চ' চাই গৈ থাকক আৰু আজিৰ ডিনাৰটো একদম চিম্পুলকৈ বনালোঁ এইফালে স্কচ ভাজি স্কচ আলু তাৰপিছত কণী দি দিলে হাজবেণ্ডে ভাজিটো হাজবেণ্ডে বনালে বাৰু আজি চ' খানাটো চিম্পুলকৈ ৰেডি কৰি ল'লোঁ এতিয়া খাই লওঁ ধুনীয়াকৈ তাৰপিছত খাই লৈ একদম কাইলৈ মৰ্ণিং আপোনালোকক লগ পাই আছে চ' ভাত পানী খাই আহি গ'লোঁ ওপৰলৈ আজি ভিডিঅ'টো মানে এতিয়া ইমানতে সামৰিছোঁ আকৌ কাইলৈ মৰ্ণিং কি কৰোঁ কাইলৈ দিনটো কেনেকৈনো পাৰ কৰোঁ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিম চ' এতিয়ালৈ গুড নাইট দিছোঁ চ' ভিডিঅ'টো চাই গৈ থাকক এভৰিৱান গুড মৰ্ণিং আচলতে এইখিনি সময় বহুত ভাল লাগে ৰাতিপুৱা শুই উঠি চ' ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ চৰাই চিৰিকটিৰ মাতবোৰ আৰু লগতে ইমান ধুনীয়া সেউজীয়াবোৰ চাওকচোন আমাৰ পিছফালে এজোপা শিলিখা গছ আছে এজোপা শিলিখা লাগিছে মই দেখুৱাইছোঁ বাৰু এইবিলাক শিলিখাবিলাক লাগিছে এই কেমেৰাত ধৰিবই পৰা নাই এইবোৰ লাগিছে শিলিখা বহুত লাগিছে এইবোৰ চাওকচোন ইমান ধুনীয়া লাগিছে ঘৰতে একদম শিলিখা আকৌ এইফালে লাগি আছে মধুৰি আৰু ইমান ধুনীয়া বতাহ তাৰপিছত একদম শুই উঠি গ'লোঁ একদম শুই উঠিয়ে ভিডিঅ'টো বনাইছোঁ দেই কোনোৱে মানে শুই উঠি বেলেগ কিবা কৰিছোঁ বা কিবা তেনেকুৱা একো নাই একদম চকু ফুলি আছে একদম শুই উঠি গুড মৰ্ণিং দিবলৈ আপোনালোকক ভিডিঅ'টো বনাইছোঁ চ' শুই উঠিয়ে মই পিছফালে এইখিনিত অকণমান ৰওঁ আমাৰ এই পিছফালে এইখিনি বহুত বেছি ধুনীয়া হয় একদম গ্ৰীনি মানে বহুত বেছি ভাল লাগে আৰু এইবিলাক আৰু সেইকাৰণে আপোনালোককো দেখুৱাইছোঁ চ' এতিয়া ব্ৰেকফাষ্টটো ৰেডি কৰিম আৰু চ' কি কৰোঁ ভিডিঅ'টো চাই গৈ থাকক এইফালে ব্ৰেকফাষ্ট ৰেডি কৰি ল'লোঁ আজিৰ ব্ৰেকফাষ্টত আছিলে সেই আৰু মেগী আম একদম মানে শ্বৰ্টকাট মেথডত হৈ যোৱা তাৰপিছতে মেগী আম চাহ খাই ল'লোঁ চ' এতিয়া ৰাতিপুৱা কামখিনি কৰি লওঁ ধুনীয়াকৈ একদম কৰি মেলি আজৰি হৈ লওঁ আৰু মই ৰাতিপুৱা সময়ত এইফালে বেলকনিৰ ফালে আহি ৰওঁ বেলকনি ছাইডটো বহুত বেছি ভাল লাগে আপোনালোকক দেখাওঁৱে মই মোৰ বেলকনি ছাইডটো আপোনালোককো মই ভিউটো দেখাইছোঁ বাৰু ৰ'ব এইফালে একদম ধুনীয়া লাগে চবফালে সেউজীয়া আমাৰ এজনীও এনেকৈ থাকে আৰু মোৰ লগত এইফালে একদম পিছফালে ৰ'লে একদম মনটো ভাল লাগি যায় পূৰা ফ্ৰেছ লাগি যায় হয় নাই ৰকি এই ৰকি হয় নাই কৈ দিয়া হয় ন ৰকিয়ে মোক কামত এতিয়া হেল্প কৰি দিব ন নামঘৰটো যে আমাৰ ঘৰৰ একেবাৰে ছাইডতে আছে ইয়াত ভাদ মাহ বুলি গোপিনীসকলে নাম লৈছে ভাদ মাহত ইয়াত দিনত গোপিনীসকলে নাম লয় এইফালে আকৌ গা পা ধুই আহি পূজা দি ল'লোঁ চ' আপোনালোকে দেখিলে নহয় মই ধূপ-চাকি দি ল'লোঁ ধূপ-চাকি দি গা পা ধুই ধূপ-চাকি দি ল'লোঁ ধূপ-চাকি দি খোৱা ৰেডি কৰিম অকলে যিহেতু খাম চ' চিম্পলকৈ কিবা এটা বনাই দিম আৰু ৰাতি হাজবেণ্ড আহিলে ভালকৈ খাম অকলে কি বনাই খাবলৈ মন যায় আৰু নাযায় নহয় ইমান চ' মই পিটিকা খাই ভাল পাওঁ পিটিকা বনাম আৰু দালি আছে চ' খানাটো ৰেডি কৰি লওঁ মই দিনটো কেনেকৈ কি কৰি পাৰ কৰোঁ আপোনালোকক এটা এটাকৈ দেখুৱাই গৈ থাকিম চ' চাই গৈ থাকক আৰু মই জানো যিসকলে মোক চাই ভাল পায় ধুনীয়াকৈ মোৰ ভিডিঅ'বোৰ চায় আৰু সেইটো কাৰণে তেওঁলোকৰ কাৰণেতো একদম ভিডিঅ' বনামেই আৰু জবৰদস্ত চ' এতিয়া খানাটো ৰেডি কৰোঁ আৰু কিনো খাওঁ আপোনালোকক দেখাই আছোঁ বাৰু চাই থাকক হে এভৰিৱান গুড ইভিনিং অথনি অকণমান শুই ল'লোঁ ভাত খাই এতিয়া অকণমান টিভি চালোঁ তাৰপিছত মোৰ ইমান বেছি ভাগৰ লাগিলে শুই ল'লোঁ এতিয়া গধূলি 6টা বাজিছে হাজবেণ্ড ডিউটিৰ পৰা আহি আছে আজি একদম মোৰ বহুত দুখ মানে কি অকলে থাকিব লাগিব হাজবেণ্ড মানে অফিচিয়েল কাম এটাতে যাব গুৱাহাটী আজি যাব গৈ কাইলৈ আহিয়ে যাব বাৰু চ' আজি অকলে থাকিম আৰু উপায় নাই কিছুমান সময়ত অকলে থাকিব পাৰিবও লাগে চিটুৱেশ্যন আহি যায় কাৰণে থাকিবলৈ মানে যেতিয়া দৰকাৰ হয় সেইকাৰণে অকলে থকা হেবিটটো অকণমান থাকিবও লাগে চ' আজি থাকিম আৰু চ' এতিয়া হাজবেণ্ড ডিউটিৰ পৰা আহি আছে আহি পাবহি আৰু মই শুই উঠিলোঁ উঠি পিনে ধূপ-চাকি দিলোঁ ধুনীয়াকৈ ধূপ-চাকি দি এতিয়া অকণমান বাহিৰৰ বাৰান্দাত বহিমগৈ কাৰণ
অকণমান বাৰান্দাত আগফালে বহি ভাল লাগে ইভিনিং টাইমত। চ' চাই গৈ থাকক, হাজবেণ্ড আহিলে কি খুৱাই পঠাওঁ, কেনেকৈ কি কৰি পঠাওঁ সকলো দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া ইভিনিং 7টা বাজিছে। এইখিনি টাইমত মই চাহ একাপ খাওঁ। এতিয়া কি হৈছে, ঘৰলৈ অহাৰ পৰা হাজবেণ্ডে ডিউটি যায়, ডিউটিৰ পৰা আহি পাওঁতে বাজে 8টা। চ' মই তালৈ নৰওঁ আৰু মই খাই দিওঁ। তাৰপিছত এতিয়া চাহকাপ খাই লৈছোঁ। এইকেইটা কাপ কিন্তু মোৰ বহুত মৰমৰ, বা এজনী গিফ্ট কৰিছিলে। মই যে গৈছিলোঁ এবাৰ ভিডিঅ' বনাইছিলোঁ আয়াৰলেণ্ডৰ ফেমিলি বুলি দিছিলোঁ যে, সেই বাজনীয়ে দিছিলে গিফ্ট। তেনেকুৱা 2টা দিছিলে মোক আৰু হাজবেণ্ডক। বাজনী অকণমান কথা এটাত মোক বেয়া পাই আছে, গম পাইছোঁ। বেয়া মানে কি আৰু, পোৱালিটো বাৰ্থডে আছিলে, যাব নোৱাৰিলোঁ। চব ভিডিঅ'টো থৈ দি আপোনাক কৈ দিছোঁ আৰু বেয়া চেয়া পাই নাথাকিব, যাম এদিন আকৌ। আৰু আপোনালোকো আহিব। কাপটো মানে চাহকণ খাব লওঁতে আপোনালৈ মোৰ মনত পৰি গ'ল, ৰূপাইত থকা দিনবোৰ মনত পৰি গ'ল, আপোনাৰ লগত লগ পোৱা, দুজনী ফূৰ্তি কৰা। চ' কাপটোৱে একদম ধুনীয়াকৈ আপোনাক মনত পেলাই থাকে। চ' এতিয়া কালি খুৰী আহিছিলে, জেলপিৰ লগত চাহ খাব লৈছোঁ। অকলে অকলে পূৰা চাহৰ মজাটো লৈছোঁ। আচলতে জেলপিটো গৰমে গৰমে খাই ভাল লাগে, নহয়নে বাৰু? মই এতিয়া ঠাণ্ডাই হৈ গ'ল, এয়া ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল যদি ভালেই লাগিছে বাৰু। গৰম গৰম চাহৰ লগত খাই লওঁ ধুনীয়াকৈ। আপোনালোকো আহিব, কাৰোবাৰ মন গ'লে মোৰ লগত কেতিয়াবা টি শ্বেয়াৰ কৰিবলৈ। কোনোবা যদি আহিব খোজে সদায় ৱেলকাম। চ' ফোনটো পৰিয়ে গৈছেগৈ। চাহটো টেষ্ট কৰি লওঁ। হে গাইজ, মই ডিনাৰটো ৰেডি কৰি আছোঁ। ডিনাৰত বনাইছোঁ চিকেন মানে লোকেল চিকেন নহয় দেই, ব্ৰইলাৰ চিকেন, দালি। তাৰপিছত মানুহজনক খুৱাই পঠাব লাগিব নহয়। চ' সব ৰেডি কৰি আছোঁ আৰু এতিয়া এইফালে ভাত হৈ গ'ল, দালিও হ'ল। তাৰপিছত চিকেনটো বনাই আছোঁ, দেখাইছোঁ ৰ'ব। চিকেন বনাই আছোঁ। চিকেন মানে অকণমান ড্ৰাই ফ্ৰাই টাইপে কৰিছোঁ আৰু, হোৱা নাই, হ'লে দেখাম। চ' বনাই আছোঁ আৰু এইফালে ৰেডি হৈ আছে মোৰ চিকেন। তাৰপিছত খানাটো লাহেকৈ খাম আৰু ময়ো লগতে খায়ে দিম। চ' খাই বৈ আজৰিয়ে হৈ যাম। চ' একদম খানা খাবৰ সময়ত আপোনালোকক লগ পাই আছোঁ, চাই থাকক ভিডিঅ'টো। মোৰ চিকেনটো ৰেডি হৈ গ'ল। কালাৰটো কেনেকুৱা দেখিছে বাৰু কওকচোন। কালাৰটো কিন্তু সঁচাকৈ বহুত ধুনীয়া হৈছে। চিকেন ৰেডি হৈ গ'ল, এইফালে ডাল ৰেডি হৈ গ'ল। হে এভৰিৱান, ডিনাৰ চিনাৰ কৰি ৰেডি হৈ গ'লোঁ। খাবলৈ বহুত টেষ্টি হৈছিলে। চ' মানুহজনো গ'ল, সি ট্ৰেইনত গৈছে। চ' এতিয়াও খালোঁ বলোঁ আৰু শুওঁ আৰু লাহেকৈ। ফোনটো অলপ চাম আৰু চাই মেলি শুই যাম আৰু। চ' আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে চ' প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।